Hello guys, welcome to my new video. তো এতিয়া ৰাতিপুৱা আমি মানে চাহ খাই আছো আৰু চাহৰ লগত আছে চুজি গাখীৰ দি বনোৱা তো ই বনালে আজি তাৰপিছতে হিউ খাই আছে বাৰু আমাৰ লাৰু তাতে বহি চাই আছে লাৰু এবিনা বাবা তাৰ চকুকেইটা জ্বলি আছে এবিনা মুনুৱা ইমান মাতিব লাগে তেল মাৰিব লাগে তোক তো ইয়াকো অলপ দিওঁ কিয় খাব তাৰপিছতে খাই কৰি লৈ আকৌ পথাৰত যাব লাগিব ধান চাবলৈ অলপমান বোলে পানীত ভিজিছে সেইখিনি এতিয়া উঠাই দিব লাগিব যে তো ইফালে যাওঁ যাই কৰি চাই আহোঁ ধুনীয়াকৈ কি হৈ আছে আহিলোঁ আমাৰ পথাৰত তো এয়া মানে ধান কাটি থোৱা এইবোৰ ভিজি আছে পানীত তো এইবোৰ এতিয়া উঠাই থ'ব লাগিব অলপকৈ তো এইখিনি উঠাই কৰিহে ঘৰলৈ যাম আৰু এতিয়া ভাত পানী বনোৱা নাই চুজি চাহ খাই সেনেকৈ আহিলোঁ মামনিয়ে মই তো আমাৰ হাতী ঘৰতে আছে তাৰ মানে কাম কৰাই নকৰাই সমানে তো সেইকাৰণে সি আহাই নাই তো আমি মামনিয়ে মই এইখিনি যিখিনি পাৰোঁ এতিয়া অলপমান কৰি থৈ পেলাই তাৰপিছত ঘৰত যাম আৰু ঘৰত যাই কৰি আকৌ বাচন বৰ্তন ধুই ভাত পানী বনাব লাগিব আৰু মানে ঘৰত এতিয়া পানীৰো অভাৱ হৈ আছে আকৌ আমাৰ দমকলটো বেয়া হৈছে দমকলটো ভাল কৰিব লাগিব কি বোলে ধান ভাল হৈছে ন সেয়া এতিয়া যিখিনি পাৰোঁ এইখিনি জল্দি তোলোঁ আৰু আমি ইয়াৰ পৰা বিদায় লওঁ আমি আহিলোঁ ধান সেয়া মানে বহুতখিনি পানীত ভিজি আছিল সেয়া উঠাই কৰি থৈ আহিলোঁ মামনি মই আহিলোঁ তো এতিয়া যাওঁ ঘৰত আৰু বহুত কাম আছে সেইখিনি কৰোঁ যে পানী আহি আছে পানীটো আহি আছে নাই নেকি বালিয়েচোন আহি আছোঁ গাইছ এতিয়া এইপিনে চাওক পানী আহিলে আমাৰ নদীত ইমান ধুনীয়া এইখিনি জেগাখিনি বালিৰ আছিল এতিয়া চাই লওকচোন গোটেই পানী হ'ল পোৱালি সোপাই বোলে পানীখিনি ৰখাব এটা মানে ফূৰ্তিহে লাগিছে পানী অহাৰ কাৰণে আমাৰ কিমান বেয়া লাগিছে গাইছ পানী হ'বই নালাগে যাতে এবাৰ কি ধুনীয়া খালী হ'ল হয় হাই পানী পানী আহিলে ওয়েলকাম পানী ওয়েলকাম গছ কাটি আছে এইটো বাবু দাদাই এইটো চোৱা এদিকে পানী আহিছে বানপানী এইটো চাইনাবা এইটো চোৱা পানীটা কিমান আহিছে সেইটো মোৰ নাৰু এইটো হৈছে আমাৰ লাৰু তো এইপিনে এতিয়া কাম চলি আছে গাইছ এইপিনে মানে গোটেই গছডাল কালি দেখা দিছিলোঁ তাৰডালত বাগৰি আছিলে তো এডাল এতিয়া কাটি বগৰাই আছে মানে লাইনটো দিব বোলে তো এতিয়া যদি এডাল গছডাল নাকাটে তেতিয়াহ'লে মানে যদি পেলাই নিদিয়ে তাৰডালৰ পৰা তো লাইন নাহিব গাইছ এতিয়া গোটেই কাম বনখিনি কৰি হৈ গ'লগৈ আৰু তো এতিয়া মই মানে আইতাহঁতৰ ঘৰৰ পৰা আনি আছোঁ পানী তো আমাৰ ঘৰত মানে পানীৰ অভাৱ হৈ গৈছে মানে খোৱা পানীখিনি আছে বাৰু কিন্তু এনেই বাচন বৰ্তন ধুবলৈ সেয়া পানী নাই কাৰণ বৰষুণ পৰিছিল কালি তো সেয়া বৰষুণৰ পানী মই জমা কৰি ৰাখিছিলোঁ তো আজি মানে শেষ হ'ল তো এতিয়া আকৌ লাগিব বাচন লেতেৰা হ'লে পানী লাগিব তো এতিয়া আমাৰ দমকলটো মানে বেয়া হৈ আছে তো সেইটো মানে কাম নাই সেইটো গ'ল তো এতিয়া পানীটো লাগিব বাচন বৰ্তনখিনি ধুবলৈ তো এতিয়া আইতাহঁতৰ ঘৰৰ পৰা পানী আনি আছোঁ সেইখিনি পানী মানে অকণমান লেতেৰা আইৰণ পানী তো আমাৰ এতিয়া চাফা আছিলে তো এতিয়া লাইন নাই লাইন থাকিলেহে আকৌ পানী পাম আৰু এতিয়া আজি লাইনটো দিম বুলি কৈছিলে গছকেইডালো মানে দানিটো কাটি পেলাই দিলেতো এতিয়ালৈ লাইন দিয়া নাই আমাৰ ইয়াত মানে পানীও আহিলে তো পানী অহাৰ কাৰণেহে দিয়া নাই নেকি নে আৰু ক'ত কিবা হৈ আছে ঠিক নাই গছ পৰিহে আছে নেকি আৰু বেলেগত তো সেইটো কাৰণে দিয়া নাই তো এতিয়া যাওঁ আৰু 2-3মান পানী আনিলে হৈ যাব তো খোৱা পানীলৈও হৈ যাব আৰু বাচন ধোৱা পানীও হৈ যাব আৰু যাওঁ জল্দি লৈ আহোঁ তো গাইছ এতিয়া পানী মানে বহুত বাঢ়ি আছে গোটেই ভৰ্তিয়ে হ'ল আহি নদীখন তো এতিয়া বাহিৰত মানে চাকিবোৰ এনেকৈ জ্বলাই দিছোঁ এতিয়া বতাহ মাৰি আছে তো লৰি আছে তো বতাহত নুমাই যাব বুলি ভয় লাগে মানে একেবাৰে লাইন নাই তো ভাবিছোঁ চাকিটোকে জ্বলাই বাটটো অকণমান পোহৰ হৈ থাকক
তো আমাৰ মানে মাহঁত আহিলে তো এতিয়া আম লৈ আহিছে, আম খাই আছোঁ আমি চবে। ইপিনে আইতাকো দিছে আৰু মাহঁতেও খাই আছে, মামনিও খাই আছে। আমি ভাত পানী খালোঁ, এতিয়া ধুনীয়াকৈ শুই গৈছোঁ। এতিয়া মামনি শুই আছে চব, তাইও বেহুচ হৈছে, মই বেহুচ হৈছোঁ। চ' আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। আপোনাৰ চাবলৈকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বিচাৰিছে। ধন্যবাদ, গুড নাইট এণ্ড বাই বাই। এতিয়াতো শুই লৈছোঁ ধুনীয়াকৈ, আকৌ কাইলৈ লগ পাই আছোঁ। কাইলৈ আৰু পানী কিমান সোমাব সেয়াও দেখাম। বাই বাই।